Hello friends, welcome back to my another vlog. আৰু আজি মই বহুত দিনৰ মূৰত vlog বনাবলৈ লৈছো। বহুত দিন হ'ল মানে মোৰ মোবাইলটো অলপ বেয়া হৈ আছিল, সেইকাৰণে মানে মই বহুত দিন মানে এবছৰ মান হ'ল চাগে মই vlog আপলোড নিদিয়া, আৰু এতিয়া মই সদায় কন্টিনিউ মানে কৰি যাম বুলি ভাবিছো। আৰু মই মিনি vlog আপলোড কৰি আছো, যদি আপোনালোকে চোৱা নাই চাই ল'ব, আৰু তাত বহুত বেছি আপোনালোকে মৰম যাচিব বুলি মই আশা ৰাখিলো। আৰু এতিয়া বলক vlogটো আৰম্ভ কৰো। আৰু এতিয়া মই ভাত পানী খাই অলপ মানে পঢ়িব লৈছো। পঢ়িবলৈ মানে মোৰ এক্সাম আহি আছে, যেহেতু মই এতিয়া এবাৰ BA কমপ্লিট হৈছে, তাৰ বাবে মই কিবা কিবি এক্সাম এপ্লাই কৰি থৈছো। আৰু তো এক্সাম এটা আছে, তাৰ কাৰণে বোলো অলপ পঢ়ো, নপঢ়িলেতো নহ'ব ন। আৰু এইভাবে অলপ এতিয়া পঢ়িবলৈ বহিছো, চাওঁ কিমান দেৰি পঢ়িব পাৰোঁ। পঢ়া মানে তেনেকৈ হোৱাই নাই, পঢ়া কিবা কিবি কাম কৰি থাকোঁতে যায়গৈ সময়বোৰ। আৰু আচলতে এবাৰ যদি পঢ়াৰ পৰা আপুনি আঁতৰি আহে মানে তাৰপিছত পঢ়িবলৈ মানে মনটো বহাবলৈ বহুত টান হয়। মোৰ তেনেকুৱা হৈছে মানে এক্সামো শেষ হ'ল, এতিয়া ৰিজাল্টটো দিলে, সেইকাৰণে এতিয়া বহুত দিন পঢ়াই হোৱাই নাই। আজি সেইকাৰণে ভাবিলোঁ অলপতো পঢ়িম, নহ'লেতো পৰীক্ষা কি হ'ব আৰু বেয়াই হ'ব ন। সেইকাৰণে ভাবিলোঁ এতিয়া অলপ পঢ়োঁ বুলি, আৰু এতিয়া পঢ়োঁ দিয়ক, তাৰপিছত অলপ পাই আছোঁ। 1 hour later. আৰু এতিয়া মই পঢ়ি মেলি কিবা এটা খাওঁ লাগিল, সেইকাৰণে মাক ক'লোঁ কিবা এটা খাবলৈ কাটি দিয়কচোন। তাৰপিছত মায়ে মাটি কঁঠাল কাটি দিছে, আৰু মই পূৰা খাই আছোঁ। আপোনালোকৰ খাবলৈ মন গৈছে নি বাৰু ৰাইজ? আৰু এতিয়া মানে মই বাহিৰলৈ অলপ ওলাই আহিলোঁ। দেখিছেনে আজি ৰ'দটো বহুত চোকা হয়, আৰু মোৰ পাছফালে দেখিছেনে এখন বিল হয়। বিল মানে খৰালি দিনত পানী চানী নাথাকে, এইফালে আমি মানে সেইটো চাইডে যাব পাৰোঁ। আৰু এতিয়া মানে বাৰিষা হৈছে নে, নদীতো পানী হৈ আছে, সেইকাৰণে ইয়াতো পানী হৈ আছে। আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে। আৰু ৰ'ব মই মানে বেক কেমেৰা কৰি দেখাই আছোঁ কেনেকুৱা লাগে। এইখন দেখিছেনে কিমান ধুনীয়া দিছে, চবফালে সেউজীয়া সেউজীয়া হৈ আছে। আৰু আমাৰ ঘৰৰ একদম এইডালকৈ পানী হৈ গৈছে দেই। আৰু আপোনালোকে কঁঠাল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই। আমাৰ এই গছজোপাত এইবাৰ এটাহে লাগিছে, মানে গছজোপা বহুতেই পুৰণি হ'ল, সেইবাবে ইয়াত লগাটো হেৰেঙা হৈ থাকিলে। আৰু মই কঁঠাল খাই ইমান ভাল নাপাওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।